আজি মানে ফাৰ্ষ্ট টাইম জিম জইন কৰিলোঁ। এয়া হৈছে আমাৰ মহিপাৰা জিম আৰু এইফালে ধনঞ্জয় মোৰ হ'লে 15 মান হ'ল। তো গাইছ মই মানে কেইদিনমান আগতে চাই গৈছিলোঁ জিমত জইন কৰিম বুলি, কিন্তু মাজতে ভেকচিন ল'লোঁ। তো তাতে কেইদিনমান ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ আজি আহিলোঁ জিমত। হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰসেনজিৎ ব্লগ। গাইজ মোৰ পিছফালে চাওক, আজি মানে ভিডিঅ'টি পূৰা আমাৰ মহিপাৰা জিমৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমাৰ মহিপাৰা জিম আৰু মই এতিয়া ষ্টাৰ্ট কৰিম, মানে আজি জইন হৈছোঁ। মানে গাইজ মই ভাবি আছিলোঁ বহুত দিনৰ পৰা জিমত জইন হ'ম, কিন্তু গাইজ যোৱাবাৰো আহিছিলোঁ, যোৱাবাৰ মানে কৰোণাৰ কাৰণে পিছত আৰু জইন নহ'লোঁ। তাৰপিছত এইবাৰ জইন হ'লোঁ আৰু কি কৰিব দিয়ে চাওঁ। তো গাইজ আজি মানে ফাৰ্ষ্ট টাইম আহিলোঁ জিমত আৰু আজি বেছি এক্সাৰচাইজ কৰা নাই, পূৰা ঘাম চাম ওলাই গৈছে আৰু আজি বেছি এক্সাৰচাইজ কৰা নাই। মানে এই মেচিনবিলাকৰ লগত চিনাকি হ'লোঁ আৰু এইটো আছিল বাটাৰফ্লাই মেচিন। তো গাইজ সেইখিনিয়ে অলপ চিনাকি হ'লোঁ। এইটো হৈছে চেষ্ট প্ৰেছ। মানে এই মেচিনবিলাকৰ লগত আজি অলপ চিনাকি হ'লোঁ আৰু আজি মানে বেছি এক্সাৰচাইজ কৰা নাই, যিহেতু ফাৰ্ষ্ট টাইম আৰু এইবিলাকতো আজি মাৰিব দিয়া নাই। হে গাইজ গুড মৰ্ণিং। গাইজ মানে কালি জিম জইন হ'লোঁ আৰু জিম জইন হৈ মানে আজি মানে পূৰা গোটেই গা চা বিষাই আছে আৰু গধুৰ বস্তু দাঙি থাকিব নোৱাৰি, মানে এইবিলাক মানে একদম বিষাই আছে। গাইজ মানে কালি যিহেতু ফাৰ্ষ্ট টাইম জইন হ'লোঁ সেইকাৰণে গা চা বিষাই আছে আৰু গাইজ জিম জইন হ'লোঁ মানে বডিটো অলপ ফিট থাকিবৰ কাৰণে আৰু যাতে বেমাৰ চেমাৰ নহয়। এতিয়া চাহ খাম, এইফালে চাহ লাল চাহ মানে চবেই খালে আৰু মোৰ ভাগৰখিনি আছে এতিয়া। এইফালে বিস্কুট। গাইছ এইফালে মায়ে কিবা বনাই আছে, এইটো কি হয়? এইটো তালৰ বৰা হয়। আৰু এতিয়া মই এটা টেষ্ট কৰি চাম। গাইছ খাব নেকি? এইফালে চব বিৰাজ আমাৰ মামাকৰ পোৱালিটো, মানে এই গাইছ শুই থাকিব নিবিচাৰে, মানে বহি থাকিব নিবিচাৰে, সেইকাৰণে মানে লৈ লৈ ফুৰিব লাগে। গাইছ মানে কালি জিম কৰি মানে পূৰা গা চা বিষাই আছে, আজি ইয়াতো তোলত ল'ব পৰা নাই। সি মানে জঁপিয়াই থাকে যেতিয়া ভৰি বিষায় তেতিয়া অলপ বহি দিয়ে আৰু এতিয়া মানে ভোক লাগছে, মায়ে ভাত বনাইছে নাই, 10টামান বাজিল আৰু মা ভাত হৈছে না? ভাত হৈছে তো। ভাত বাঢ়ি থৈছে, তেতিয়া ভাত খাব লাগে। গাইছ ৰাতিপুৱা আলু পিটিকা, চয়াবিন তৰকাৰী আৰু এইফালে চাটনি আছে, শুকান মাছৰ চাটনি। তো গাইছ ৰাতিপুৱা মানে আলু পিটিকা ভাত খালোঁ আৰু এতিয়া মানে গৈ আছোঁ বজাৰত, মানে মাছ চাছ ওলাইছে নেকি চাই আহোঁ। আজি মানে তামান চোকা ৰ'দ দিছে, চাবই নোৱাৰি আৰু মোৰ চুলিকেইটা মানে বহুত দীঘল হৈছে। বজাৰ এইবিলাক মানে মোৰ স্কুটিটো দাদা লৈ গ'ল, তো আজি ভণ্টি চাইকেলটো লৈ গৈ আছোঁ। ৰৌ মাছ নাই? ৰৌ মাছ কিমান? 50 পোৱা। এই দুটা উঠাওকচোন, এই দুটা কাটি দিব হা। তো ধনঞ্জয় কি ল'বা তুমি? মই মাছ ল'ব আহিছোঁ। মই মাছ ল'ব আহিছোঁ। কি মাছ ল'বা? মাছ এতিয়া চাইছোঁ, চালানী মাছ নাই আৰু। গাইছ মাছ লৈ ল'লোঁ এইফালে, আৰু এই হৈছে মহিপাৰ বজাৰ। মানে মাছ লৈ আহিছোঁ মই। আজি মাছ নোলোৱা? মাছ নাখাওঁ দে। মই মাছ ল'লোঁ আজি। অঁ শুন নাম কি কয়? তো গাইছ এয়া হৈছে মহিপাৰা বজাৰ, মানে আজি বজাৰ নহয় আৰু শুক্ৰবাৰে বজাৰ বহে।